নমস্কাৰ বন্ধুসকল, আজি পথাৰ চাবলৈ বুলি আহিছিলোঁ গেজিঙত। আপোনালোকৰ ফালে কেনেকুৱা হৈছে জনাবচোন। আমাৰ ইয়াততো পোকৰ উৎপাত বহুত। এনে ধানবিলাকৰ চাওকচোন, পাতবিলাক কি অৱস্থা কৰি দিছে। আপোনালোকক পোক দেখাই আছোঁ হা। পোকৰ চাইজ চাব কেনেকুৱা ডাঙৰ ডাঙৰ, কোলা কোলা, বহুত ক্ষতি কৰিছে। এইবিলাক চক, এতিয়া আপোনাক দেখাই দিছোঁ। এইটো এটা দেখিছে, একেজোপাতে কেইটা পোক আছে। এইবিলাক বৰবাদ। এইবিলাক চক, এইটো এটা চক। কি ভয়ংকৰ আক্ৰমণ দেখিছে, সাংঘাতিক। আপুনি ভাবিব নোৱাৰা ধৰণে ক্ষতি কৰিছে। কি হ'ব আৰু তেৰা হাততে আৰু। ইমান কষ্টৰে খেতি কৰাৰ পিছত খেতিডৰা চাবলৈ আহিলে যদি এনেকুৱা এটা পৰিৱেশ দেখোঁ, এজন খেতিয়কৰ মনত কেনেকুৱা চিন্তা হ'ব পাৰে ভাবি চাওক। ইয়াত বেছি নাই, ইয়াত মাত্ৰ 2 বিঘা খেতি কৰিছিলোঁ। আৰু ঘৰৰ ওচৰ ফালে আছে আপোনাৰ 3.5 বিঘা 4 বিঘা। সেইখিনি চোৱাই নাই। বামৰ পৰা দেখোঁতে ধান ঠিকেই দেখিছোঁ, কিন্তু পথাৰত সোমাই চোৱা নাই। চালে ইয়াত একেই পৰিস্থিতি হ'ব নিচিনা লাগিছে। কাৰণ আগফালে আগৰ পথাৰৰ মানুহবোৰে কোৱা শুনিছোঁ, আমাৰ আগত যিবিলাক মানুহৰ মাটি আছে ছেইম একেই আৰু, ভাবিব নোৱাৰা ধৰণে। তো এয়া দেখুৱালোঁ। আপোনালোকৰ ফালে কেনেকুৱা হৈছে জনাব। আচৰিত ইমান বেছি ক্ষতি কৰিছে নহয়। পোকটো পোকেই। পথাৰৰ মাজে মাজে চৰাই বাকী পোক পতংগ খাবলৈ আহিলে একো নাই, কিন্তু ইয়াত বৰটোকোলা উৎপাত দেখা গৈছে। বৰটোকোলাই এইবিলাক গছবিলাক কেনেকৈ ভাঙিছে দেখিছে। গছবিলাকো ভাঙি দিছে। ধান গছ, চৰাই গছকিও ভাঙিছে। আৰু পোক পতংগ খাবলৈ অহা বাকী সৰু সুৰা চৰাইবিলাক, সেইবিলাকো একো নাই। সেইবিলাক হ'লেতো খেতিয়কৰ কাৰণে ভালেই, কিন্তু বাকী এনেকৈ বৰটোকোলা যদি পথাৰৰ মাজত চৰি থাকিবলৈ হয়, ধান গছবিলাক মাটিৰ লগত গছকি শুৱাই দিছে। বহুত ক্ষতি কৰিছে। তাকে আৰু ধন্যবাদ। আজিলৈ আহিছোঁ, বিদায়।